নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটোত আপোনালোকক মই দেখুৱাম লাই শাকৰ লগত গাহৰি মাংস চিম্পুলকৈ কেনেদৰে বনাব পাৰি। এয়া চাওকচোন। প্ৰথমতে মই আলু কাটি লৈছোঁ, নহৰু গুচাই লৈছোঁ, আদা লৈছোঁ, পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ আৰু এতিয়া মই ইয়াতে বিলাহী এটাও লগতে লৈ লৈছোঁ। এয়া চাই লওক ভালদৰে। এতিয়া মই ইয়াতে লাই শাকখিনিও ভালদৰে এনেদৰে লৈ লৈছোঁ। মই ধনিয়া পাতো লগতে লৈ লৈছোঁ। এতিয়া মই গাহৰি মাংসখিনি ভালদৰে এনেদৰে ধুই লৈ লৈছোঁ। চাই লওক। এতিয়া মই চৰিয়া এটাত মাংসখিনি ভালদৰে টুকি লৈছোঁ। চাওক। এতিয়া মই এখন ডিছত এনেদৰে মই মছলা গুড়িখিনি লৈ লৈছোঁ। বিলাহী কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু জলকীয়া কাটি লৈছোঁ আৰু আলু লৈছোঁ। মই লাই শাকখিনি কাটি লৈছোঁ। এতিয়া কেৰাহীখন গৰম হৈ গ'ল দি ইয়াতে জিৰা দি লৈছোঁ। চাই লওক। তাৰপিছতে ইয়াতে মই পিঁয়াজ দি লৈছোঁ, নহৰু আদা জলকীয়াখিনি এনেদৰে দি লৈ ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ভালদৰে ভাজ খাবলৈ দি লৈ লৈছোঁ। চাই লওক। মই অলপ ভাল খাইছেই। এতিয়া মই ইয়াতে মছলাখিনি দি ভালদৰে লৰাই লৈ লৈছোঁ। চাই লওক। মোৰ ভালদৰে মছলাখিনি ভাজ খাইছেগৈ আৰু এতিয়া মই এটা প্ৰেছাৰত এনেদৰে মই প্ৰথমতে বিলাহীখিনি দি লৈ লৈছোঁ। চাই লওক। মই এতিয়া ইয়াতে গাহৰি মাংসখিনিও এনেদৰে দি লৈ লৈছোঁ। চাইছোঁ। মাংসখিনিও এনেদৰে দি লৈ লৈছোঁ। তাৰপিছতে এতিয়া মই কটা আলু আৰু লাই শাকখিনি ইয়াতে দি লওঁ। চাই লওক। এতিয়া মই ভজা মছলাখিনি ভালদৰে ইয়াতে দি ভালকৈ লৰাই লৈ লৈছোঁ। চাই লওক। এনেদৰে মছলাখিনি দি লৰাই লৈ লৈছোঁ মই। মোৰ হৈয়ে গৈছে। এতিয়া মই 5টা বা 6টা চিটি মাৰিবলৈ কাৰণে এনেদৰে দি লৈছোঁ। মোৰ অলৰেডি হৈয়ে গ'ল। এতিয়া মই এটা বাতিত কাঢ়ি লৈ লৈছোঁ। চাই লওক। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক জনাব। মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, মই যাতে নতুন নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিব পাৰোঁ। আজিলৈ আহিছোঁ। নমস্কাৰ।